নমস্কাৰ, মই শান্তনু। ৰাজদ্বীপৰ লগত ওলাই আহিলোঁ আনন্দ এসাঁজত ভাত খাবলৈ। আজি প্ৰথমবাৰ গাহৰিবিহীন ভাত খাম আনন্দ হোটেলত। ঢকুৱাখানাতো গাহৰি বন্ধ ৰাইজ। অৰ্ডাৰ কৰিছিলোঁ চিকেন থালি। আজি প্ৰথমবাৰ হোটেলখনত খালি পাইছোঁ। সোধাত ক'লে গাহৰি নাই বাবে মানুহো নাই। গাহৰি মাংস মানুহৰ বাবে কিমান ইম্পৰ্টেণ্ট এতিয়া আপোনালোকে বুজি লওক। ভাতৰ লগত মুঠ 11টা বাতি আছিল। বাহুবলি থালি বুলি ক'লেও ভুল নহ'ব চাগে নে কি কয় ৰাইজ। বাৰু বাতিবোৰত কি আছিল কৈ গৈছোঁ ৰ'ব। চালাড, টেঙা শাকৰ জোল, আলু ভাজি, বুট দালি আলু জোল, মাটি দালি, বুটৰ চাটনি, ব্ৰইলাৰ মাংস, দালি, বাদাম পাপৰ নৰসিংহ ভাজি, অমিতা পিঁয়াজৰ চালাড, জলফাই চাটনি। এতিয়া খোৱাৰ সময় দেই ৰাইজ। খাই মেলি বাচনবোৰ চপাই দুইটা ওলাই আহিলোঁ দোকানৰ বজাৰ কৰিবলৈ চাৰিআলিলৈ বুলি। আহি জগন্নাথৰ দোকানত বস্তুবোৰ লিখাই কাটা বিস্কুট, ব্ৰেড আনিবৰ বাবে পদ্মাৱতী ষ্ট'ৰ পালোহি। আগে পিছে ডিঙিৰ ওপৰলৈকে বাইকখনত বস্তু উঠাই ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানে। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম। বাই।